Hey guys, welcome back to my YouTube channel. আপোনালোকৰ host আৰু দোস্ত মই লৰিছ এটা কুইক আপডেট দি দিওঁ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেকৈ লিংক কৰিব এটা দেখিছোঁ আমাৰ গাঁৱৰে বহুত মানুহে গৈ কেফেত 50-60 টকা পইচা দিছে লিংক কৰিবৰ কাৰণে কোনো দৰকাৰ নাই প্ৰতি ঘৰৰ মানুহৰ ঘৰতে এন্ড্ৰইড মোবাইল আছে 2 মিনিট ধৈৰ্য ধৰি ভিডিঅ'টো চাওক মই ষ্টেপ বাই ষ্টেপ কৈ যাম কেনেকৈ লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড একেবাৰে সহজ ভিডিঅ'টো চাওক ফাৰ্ষ্ট অফ অল আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব নহলে গুগলত যাব তাত গৈ মাৰিব ইনকম টেক্স ডিপাৰ্টমেণ্ট যেতিয়া আপুনি ইনকম টেক্স ডিপাৰ্টমেণ্ট বুলি সাৰ্চ কৰিব আপোনালোকৰ আগত এনেকৈ এখন পেজ আহিব য'ত লিখা থাকিব হোম ইনকম টেক্স ডিপাৰ্টমেণ্ট তাত আপোনালোকে ক্লিক কৰিব তাত আপোনালোকে ক্লিক কৰাৰ লগালগ আপোনালোকৰ আগত আৱাৰ সাৰ্ভিসেছ বুলি এনেকুৱা এটা আহিব ই ভেৰিফাই আধাৰ লিংক ইত্যাদি আপোনালোকে যাবা লিংক আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এণ্টাৰ দা ফলোইং ডিটেইলছ আহিব পান নাম্বাৰ আধাৰ নাম্বাৰ এছপাৰ আধাৰ মোবাইল নাম্বাৰ অন্যান্য তাত আপোনালোকৰ পান কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব থাকে ন ESP কিবা কিবি হেনেকুৱাটো এণ্ড কৰিব তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ফিল আপ কৰিব আধাৰ কাৰ্ডৰ নম্বৰটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ এছপাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে পান কাৰ্ডৰ লগত চেম থাকে ন সেই নামটো আপোনালোকে শুদ্ধকৈ ইয়াত এড কৰিব লিখিব ধুনীয়াকৈ লিখাৰ পিছত আপোনালোকৰ এণ্টাৰ ইয়াৰ মোবাইল নাম্বাৰ আপোনালোকে যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো ইয়াত মাৰি তলত যাব দুটা অপচন পাব যদি আপোনাৰ আধাৰ কাৰ্ডত অকল আপোনাৰ ইয়েৰ অফ বাৰ্থ আছে সেইটো ক্লিক কৰিব যদি গোটেই ডিটেইলছ সম্পূৰ্ণ ডেট অফ বাৰ্থ আছে সেকেন্ড অপচনটো ক্লিক কৰিব দেখিছে লিংক আধাৰ তাত লিংক কৰিব আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ যাব